নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক আটাইকে এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো বিশ্বকৰ্মা পূজা আহি আছে আৰু আমাৰ ভাৰতবৰ্ষত বিশ্বকৰ্মা পূজা অতি ধুমধামেৰে পালন কৰা হয় আৰু আমি সকলোৱে জানো যে ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিত এই বিশ্বকৰ্মা পূজা পালন কৰা হয় আৰু এই উৎসৱ বিশেষকৈ কাৰখানা বা ঔদ্যোগিক স্থানসমূহত পালন কৰা হয় তাৰোপৰি আমি ঘৰতো এই পূজা পালন কৰোঁ কাৰণ আমাৰ বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক বস্তু মেকানিক্যাল বস্তুবিলাকক যেনেকৈ আমাৰ গাড়ী হওক বা ফ্ৰিজ টিভি সব বস্তুবোৰ যিবিলাক যন্ত্ৰপাতি আছে সেই সকলোবোৰকে আমি সিদিনাখন বিশ্বকৰ্মাক স্মৰণ কৰি পূজা কৰোঁ প্ৰিয় দৰ্শক 2022 বৰ্ষত বিশ্বকৰ্মা পূজা হ'ব 17 ছেপ্টেম্বৰ তাৰিখে সেইদিনা হ'ব শনিবাৰ এই বিশ্বকৰ্মা পূজাত আমি আমাৰ যন্ত্ৰপাতি বা আমাৰ গাড়ী সকলোবোৰকে পূজা কৰাটো খুবেই দৰকাৰ বিশ্বকৰ্মা পূজা কৰিবলৈকে আমি সাধাৰণতে দুটা বস্তু দেখা পাওঁ এটা হৈছে মাটিৰ মূৰ্তি আৰু আনটো হৈছে বিশ্বকৰ্মাৰ ফটো কিন্তু আপুনি হয়তো দুটা প্ৰকাৰৰ ফটো দেখিছে এটা মূৰ্তি বা ফটোত আপুনি নিশ্চয় বুঢ়া বিশ্বকৰ্মাক দেখিছে আৰু এখনত দেখিছে ডেকা বিশ্বকৰ্মা কিন্তু কেতিয়াবা বাৰু প্ৰশ্ন হৈছে নে কিয় এনেকুৱা বিভেদ এটা ডেকা এটা বুঢ়া এয়া একেই নে কিবা বেলেগ বেলেগ দৰাচলতে বিশ্বকৰ্মাক ভাৰতত দুটা ভিন্ন ৰূপত পূজা কৰা হয় উত্তৰ ভাৰতত যদি আপুনি লক্ষ্য কৰে তাত দেখিব বৃদ্ধ বিশ্বকৰ্মাৰ পূজা কৰা হয় আৰু য'ত বিশ্বকৰ্মাৰ বাহন হৈছে ৰাজহংস আকৌ যদি আপুনি পূব ভাৰতত লক্ষ্য কৰে তেতিয়াহ'লে বিশ্বকৰ্মা ডেকা ৰূপক পূজা কৰা দেখা পাব ডেকা বিশ্বকৰ্মাৰ বাহনটো হৈছে হাতী তো বন্ধু বান্ধৱীসকল যদি আপুনি শুনিছে যে বিশ্বকৰ্মাই হৈছে এই বিশ্বৰ প্ৰথমগৰাকী ইঞ্জিনিয়াৰ তেতিয়াহ'লে কেতিয়াবা বাৰু ভাবি চাইছেনে সঁচাকৈ এই বস্তুবোৰ বিশ্বকৰ্মাই বনাইছেনে কিয় বাৰু তেখেতক বিশ্ব খনিকৰ বা বিশ্বৰ প্ৰথম ইঞ্জিনিয়াৰ বুলি কোৱা হয় বলকচোন আজি সেই বিষয়ে কিছু কথা আলোচনা কৰি লওঁ বিশ্বকৰ্মা হৈছে স্থাপত্য বিদ্যা আৰু শিল্পৰ হিন্দু দেৱতা ঋগবেদৰ মতে তেওঁৰ সৃজনীশীল শক্তিৰ বলতে গোটেই বিশ্বক ধৰি ৰাখিছে তেওঁ বৈদিক স্থাপত্যবিদ অভিযন্তা আৰু বিশ্বৰ সৃষ্টিকৰ্তা হিচাপে গণ্য কৰা হয় তেওঁ দেৱতাৰ শিল্পী তথা তেওঁক দেৱশিল্পী হিচাপেও অভিহিত কৰা হয় আপুনি বাৰু জানেনে যে বিশ্বকৰ্মাই কি বনাইছে বিশ্বকৰ্মা আনকি লংকা নগৰীৰো নিৰ্মাতা তেওঁ বিশ্বভুৱন নিৰ্মাণ কৰিছে বিষ্ণুৰ সুদৰ্শন চক্ৰ শিৱৰ ত্ৰিশূল কুবেৰৰ অস্ত্ৰ ইন্দ্ৰৰ বজ্ৰ কাৰ্তিকৰ শক্তি আদি তেওঁ নিৰ্মাণ কৰিছিলে শ্ৰীক্ষেত্ৰৰ প্ৰসিদ্ধ জগন্নাথৰ মূৰ্তিও তেওঁ নিৰ্মাণ কৰিছিলে তদুপৰি বিভিন্ন মন্দিৰ আৰু ৰাজপ্ৰসাদত তেওঁ নিৰ্মাণ কৰিছে বুলি প্ৰবাদ আছে হিন্দু ধৰ্ম মান্যতা অনুসৰি ভগৱান বিশ্বকৰ্মা সমস্ত সংসাৰৰে সৰ্বপ্ৰথম ইঞ্জিনিয়াৰ বুলি কোৱা হয় ভগৱান বিশ্বকৰ্মাই ইন্দ্ৰৰ ইন্দ্ৰপুৰী জমপুৰী বৰুণপুৰী সুদামাপুৰী কামদেৱপুৰী আদিও নিৰ্মাণ কৰিছিলে আনকি পৌৰাণিক অস্ত্ৰ শস্ত্ৰও ভগৱান বিশ্বকৰ্মাৰ দ্বাৰাই নিৰ্মিত আনকি ভগৱান বিশ্বকৰ্মাই ত্ৰেতা যুগত সোণৰ লংকা দাপৰ যুগত দ্বাৰকা কলি যুগত ভগৱান জগন্নাথ বলভদ্ৰ আদিৰ বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল মহাদেৱে এবাৰ মাতা পাৰ্বতীৰ বাবে এক অট্টালিকা নিৰ্মাণ কৰাৰ কথা ভাবিলে আৰু সেই অট্টালিকাৰ নিৰ্মাণ কাৰ্য ভগৱান বিশ্বকৰ্মাকে দিলে আৰু তেতিয়া ভগৱান বিশ্বকৰ্মাই মাতা পাৰ্বতীৰ বাবে সোণৰ অট্টালিকা প্ৰস্তুত কৰিছিলে ইয়াৰ বাহিৰেও ভগৱান বিশ্বকৰ্মাই পাণ্ডৱৰ বাবে ইন্দ্ৰপ্ৰস্থ নিৰ্মাণ কৰিছিল কৌৰৱ বংশৰ হস্তিনাপুৰ আৰু ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰকাপুৰীও নিৰ্মাণ কৰিছিলে অন্য এক কথা অনুসাৰে সৃষ্টিক চোৱাচিতা কৰিবলৈ ব্ৰহ্মাই বিশ্বকৰ্মাক দিছিল আৰু ভগৱান বিশ্বকৰ্মাৰ নিৰ্মাণৰ ক্ষমতা আৰু শিল্পকলাৰ দ্বাৰা ব্ৰহ্মা বৰ প্ৰভাৱিত হৈছিল আৰু তেতিয়াৰ পৰাই ভগৱান বিশ্বকৰ্মা এই বিশ্বৰ সৰ্বপ্ৰথম ইঞ্জিনিয়াৰ বোলা হৈছিলে সেয়েহে প্ৰিয় দৰ্শক কোৱা হয় যে বিশ্বকৰ্মা পূজাৰ দিনা যি কাৰোবাৰত বাবা বিশ্বকৰ্মাৰ উপাসনা কৰা হয় তেনে কাৰোবাৰত বেপাৰত লাভ হয় এই দিনত বিশ্বকৰ্মাৰ লগত অস্ত্ৰ শস্ত্ৰৰো পূজা কৰা হয় বন্ধু বান্ধৱীসকল ভিডিঅ'টি যদি ভাল লাগিলে আৰু কিবাও যদি নতুন নজনা কথা শিকিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টি প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কমেণ্টতো নিশ্চয় লিখিব ওম বিশ্বকৰ্মায়ে নমঃ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মাগিছোঁ বিদায় চেনেলত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ